জুম্মাৰ নামাজৰ বিতৰ্ক তাৰ বিপৰীতে মুছলিম বিদ্বেষী নেতা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অসম এখন ৰাজ্য যাক লৈ আজি আমি গৌৰৱান্বিত য'ত হিন্দু মুছলমান খ্ৰীষ্টান জৈন ইত্যাদি ইত্যাদি ইয়াত বসবাস কৰি আছে এক মিলাপ্ৰীতিৰ বান্ধোনেৰে এক সহানুভূতিশীলভাৱে এই মিলাপ্ৰীতি আৰু সহানুভূতিশীলভাৱে যে অসমৰ জনসাধাৰণ বসবাস কৰি আছে ইয়াত এছাম লোকৰ সহ্য হোৱা নাই তাৰ ভিতৰত সময়ে সময়ে প্ৰবক্তাৰ ভূমিকা পালন কৰি অহা যাক আমি অবৈধ বাংলাদেশৰ দালাল বুলি আখ্যা দিব পাৰোঁ সেইজন হৈছে শিলাদিত্যদেৱ এই কাৰণে দালাল বুলি কৈছোঁ জুবিন গাৰ্গ অসমীয়া জাতিৰ এক সন্মান জুবিন গাৰ্গৰ দেহত আছে অসমীয়াৰ তেজ জুবিন গাৰ্গে অসমীয়া জাতিৰ স্বাৰ্থৰ খাতিৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিলখন নুচ্ছাত কৰিছে কিয়নো এই বিলখনতে অবৈধ বাংলাদেশী অবৈধ বিদেশী আনি অসমত থিতাবি দিয়াৰ এক পৰিকল্পনাৰ বিল এই বিলখনক জুবিন গাৰ্গে নচ্ছাত কৰিছে তাৰ বিপৰীতে এই শিলাদিত্যই হাঙুৰ খাই পৰিছে জুবিন গাৰ্গৰ বিৰুদ্ধে সো কি বুলি ক'ব আপুনি দালাল বুলি নকয় মই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আজি পৰিতাপৰ বিষয় এই শিলাদিত্যই হিন্দু মুছলমানৰ মাজত যি সংঘাত সৃষ্টি কৰিব ধৰিছে নিশ্চয়কৈ আপোনালোকে দেখি আছে সেই ব্ৰিটিছ যুগৰ পৰা ভাৰতীয় সংসদত 90 মিনিট সময় জুম্মা নামাজ পঢ়াৰ কাৰণে শুক্ৰবাৰৰ দিনা বিৰতি দিয়া হয় আপোনালোকে জানে শুক্ৰবাৰৰ দিনা জুম্মা নামাজ বুলি ধাৰ্য কৰা হৈছে এই শিলাদিত্যকো হেনো লাগে সোমবাৰৰ দিনা পূজা অৰ্চনা কৰিব ব্ৰত পালন কৰিব যদি এইটো গ্ৰাহ্য নহয় তেনেহ'লে জুম্মা নামাজো দিব নোৱাৰে জুম্মা নামাজৰ যি সময়সূচী 90 মিনিট দিয়া হৈছে সেইটো দিব নোৱাৰে সো এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা আপোনালোকে কি বুলি ক'ব মই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ এই শিলাদিত্যৰ এই মন্তব্যৰ পৰা আপোনালোকে কেনেকুৱা অনুভৱ কৰিব সো চাওকচোন ভিডিঅ'টো এটা ধৰ্মৰ কাৰণে আমি এছেম্বলি ছুটি দি দিওঁ সেইটো কিয় মই যদি ডিমাণ্ড কৰিব পাৰোঁ যে সোমবাৰ দিনা মই মহাদেৱৰ পূজা কৰোঁ আৰু তাৰ কাৰণে মোৰ শুক্লেশ্বৰ ঘাটত যাব লাগে সেই বুলি কি এছেম্বলি বন্ধ কৰিবনে এইকাৰণে এই যে পৰম্পৰা যিটো শুক্ৰবাৰ দিনা আপোনাৰ 11:30 12টাত বন্ধ কৰি দিয়াটো সেইটো উঠাই ল'ব লাগে বৃহস্পতিবাৰ হৈছে গুৰুবাৰত আমি জেনেৰেলি মন্দিৰত যায় আপোনাৰ নামঘৰত যায় ব্ৰত ৰাখে সেইকাৰণে যেতিয়া ব্ৰত ৰাখে স্বাভাৱিকভাৱে আমি সেইখিনি আমাৰ ৰিচুৱেলছখিনি পালন কৰিবৰ কাৰণে আমাৰ দিগদাৰী হয় যেতিয়া আমাৰ ছেশ্যন চলি থাকে তাৰ বাবে আমি সকলোৱে একমত যে বৃহস্পতিবাৰ আমাৰ এছেম্বলিত যদি এটা হাফ হলিডে দিয়ে তেতিয়াহ'লে আমি এইখিনি কাম কৰিব পাৰোঁ আৰু নহ'লে সকলোৰ কাৰণে একে হ'ব লাগে উল্লেখ্য যে ব্ৰিটিছৰ শাসন কালৰ পৰাই ভাৰতীয় সংসদত 90 মিনিটৰ বাবে নামাজৰ বিৰতি আছে শুকুৰবাৰৰ দিনটোত অসম বিধানসভাৰ লগতে কেইবাখনো ৰাজ্যৰ বিধানসভাতো আছে অনুৰূপ ব্যৱস্থা পিছে বৃহস্পতিবাৰৰ দিনটোত অৰ্ধছুটিৰ দাবীৰে যেন শুকুৰবাৰৰ পৰম্পৰা ভঙাৰ কৌশলী পদক্ষেপ বিজেপি বিধায়কসকলৰ আপুনি পাহৰি নাযাব আপোনাৰ মুখৰ বাণী আপোনাৰ কিছুমান স্বাৰ্থৰ কাৰণে সলনি হৈ যাব পাৰে কিন্তু ধৰ্মৰ বাণী সলনি নহয় আপোনাৰ কিছুমান নেচাৰ কিছুমান স্বাৰ্থৰ কাৰণে সলনি হৈ যাব পাৰে কিন্তু ধৰ্মৰ নিয়ম কানুন কোনোদিন সলনি নহয় সেই তাহানি যুগৰ পৰা অল পৃথিৱীত জুম্মাৰ নামাজ সমূহীয়াভাৱে পঢ়ি আছে পঢ়ি থাকিব ইছলাম ধৰ্মী লোকসকলেওতো ক'ব পাৰে যে ইছলাম ধৰ্মী লোকসকলৰ উৎসৱ যি ঈদৰ দিনা একদিন বন্ধ দিয়া হয় দুৰ্গা পূজাৰ দিনাতো 4 দিন বন্ধ দিয়া হয় হিন্দুসকলক সো ইছলাম ধৰ্মী লোকসকলকো 4 দিন দিব লাগে এই কথাটো কোনোদিনেতো ইছলাম ধৰ্মী লোকসকলে কোৱা নাই আৰু নকওঁ মই হিন্দু ভাইসকলক কৈছোঁ আপোনালোকে নাৰাজ নহ'ব আচলতে শিলাদিত্যক বুজাবৰ কাৰণে এই মানে কি বোলে উদাহৰণ দিব লগা হৈছে ইছলাম ধৰ্মী লোকসকলে কোনোদিনে নকয় যে ঈদৰ দিনা 4 দিন বন্ধ দিব লাগিব দুৰ্গা পূজাৰ দিনা দিয়া হৈছে ঈদৰ দিনা সামূহিকভাৱে নামাজ পঢ়া হয় আৰু তাৰ পিছত ধনীসকলে দুখীয়াসকলক দান দক্ষিণা দিয়া হয় তাৰ পিছত কোনো ধৰণৰ পৰ্ব নাথাকে সেই হিচাপত দুৰ্গা পূজাৰ দিনাও হয়তো 4 দিনৰ নিয়ম কানুন আছে যাৰ কাৰণে সংবিধানে 4 দিন ধাৰ্য কৰি দিছে ঈদৰ দিনা একদিন ধাৰ্য কৰি দিছে তাৰ কাৰণে ইছলাম ধৰ্মী লোকসকলে প্ৰতিবাদ কৰিব নোৱাৰে হিন্দু ধৰ্মী লোকসকলে প্ৰতিবাদ কৰিব নোৱাৰে আপুনি শিলাদিত্যদেৱ আপুনি জুম্মা নামাজৰ সময়ৰ সীমাৰ যিটো আপুনি এতিয়া লাগিছে আপোনাকো হেনো লাগে সোমবাৰৰ দিনা ব্ৰত পালন কৰিব আচলতে আপুনি কি বুজাব বিচাৰি আছে
ব্ৰত পালন কৰাৰ কাৰণে আমাৰ ৰোজা 1 মাহ ধৰি ৰোজা ৰখা হয়, খাদ্য খাব নোৱাৰোঁ, আমি পানী খাব নোৱাৰোঁ, আনকি থু খাব নোৱাৰোঁ, থু গিলিব নোৱাৰোঁ। চ' এনেকুৱা নিজৰ থু গিলিব নোৱাৰোঁ, এনেকুৱা এক সন্ধিখনত থাকি আমি ৰোজা ৰাখিছোঁ। অৰ্থাৎ ইছলাম ধৰ্মী লোকসকলে ৰোজা ৰাখিছে, কিন্তু কোনোদিন এইটো কোৱা নাই যে আমাক বন্ধ লাগে, আমাক ছুটি লাগে, ডিউটি হিচাপে পালন কৰিছে। চ' আপুনিও আপোনাৰ ষ্টেণ্ডত থাকক, আপুনি কাৰ এজেণ্ডা লৈ কাম কৰি আছে আমাৰ সন্দেহ হয়, অসমবাসী ৰাইজৰ ডাউট হয়। আৰু আপুনি সিদিনা এনেকুৱা এটা ডাঙৰ কথা কৈ দিছে যি নেকি আপুনি এতিয়া জেলত থাকিব লাগিছিলে। কৈছে ভাৰতৰ 97% মুছলমান বাংলাদেশী হয়। এইটো কম ডাঙৰ কথা কৈছে আপুনি। অসমবাসী ৰাইজ চাওক, এনেকুৱা ধৰণৰ ইমান ডাঙৰ কথা য'ত নেকি ফেচবুক আকাৰে তেখেতক প্ৰশ্ন কৰা হৈছিলে, আপুনি এই সমীক্ষাটো ক'ত পাইছে, টুইটাৰ আকাৰে প্ৰশ্ন কৰা হৈছিলে, বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগে প্ৰশ্ন কৰা হৈছিলে, কিন্তু আজিলৈ এই মুহূৰ্তলৈ কোনো ধৰণৰ প্ৰত্যুত্তৰ দিব পৰা নাই। তে অযথা এনেকুৱা ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব অসমীয়া সমাজৰ মাজত, য'ত হিন্দু মুছলমানৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কাৰণে এক চেষ্টা ষড়যন্ত্ৰ কৰি আছে। আচলতে কাৰ এজেণ্ডালৈ এই শিলাদিত্যই কাম কৰি আছে? অসমবাসী ৰাইজ আপোনালোকৰো বিচাৰ্যৰ বিষয়। সিদিনা NRC সংক্ৰান্তত যিটো ওৱাই আহিছিলে, অৰিজিনেল ইন এভিডেন্স, সেইটো মুছলমানসকলৰ কাৰণে কোনো ধৰণৰ মানে কোনো বিষয় নহয় বুলি কৈছিলে। মুছলমানক কিয় লাগে? সিহঁতেতো ইণ্ডিয়ান নহয়, ভাৰতীয় নহয়। চ' এনেকুৱা মন্তব্য, খোলাম মন্তব্য কৰি আছে। আজি তাৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা হোৱা নাই। সিহঁতৰ এনেও অধিকাৰ নাই, সিহঁতৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ নাই, আৰু এইবিলাক ওৱাইচ পাই আৰু কেনেকৈ বিচাৰি অসমীয়া বুলি দাবী কৰি আছে। অসমীয়া আচলতে সংস্কৃতি শব্দটো শিলাদিত্যই মুখেৰে আজিলৈ ক'ব পৰা নাই। সংস্কৃতি কয়। চাওকচোন ভিডিঅ'টো। ঘৰত অসমীয়া পাতা নে বঙালী? আমি সিলেটিত কথা পাতো, এইটো শুনিছো, সিলেটিত কথা পাতো ঘৰত। আৰু সিলেটি ভাষাটো আপুনি জানে, সংস্কৃতি বুলি ক'লা, সংস্কৃতি বুলি ক'ব নোৱাৰিলা। কোনটো সংস্কৃতি বুলি ক'লা অথনি? এতিয়া চাওক, মই পঢ়া শুনা কৰিছো শ্বিলঙত, অৰুণাচল প্ৰদেশ, দিল্লী, বেছিভাগ সময়ত মই অসমৰ বাহিৰত। এইকাৰণে মই অসমীয়াত পঢ়া শুনা কৰা নাই। আজি বহুত এই শিলাদিত্যই যাহা তাহা মন্তব্য কৰি হিন্দু মুছলমানৰ মাজত যি সংঘাত সৃষ্টি কৰিব বিচাৰিছে, আপুনি মই যদি এই বিষয়টোৰ ওপৰত মাত নামাতো, বাধা নিদিওঁ, নিশ্চয়কৈ আমাৰ যি সেই সংস্কৃতি হিন্দু মুছলমানৰ মাজত যি আমি এক মিলাপ্ৰীতিৰ বান্ধোনেৰে এক সহানুভূতিশীলভাৱে বসবাস কৰি আছোঁ, সেই মিলাপ্ৰীতি আৰু সহানুভূতিশীলভাৱে আমি অসমীয়াই কেইদিনমানৰ ভিতৰতে আমাৰ বিচূৰ্ণ হৈ যাব, আমাৰ অসমীয়া জাতিটো নিশ্চিহ্ন হৈ যাব এনেকুৱা ধৰণৰ মন্তব্যৰ কাৰণে। চ' অসমবাসী ৰাইজক মই কাতৰে অনুৰোধ কৰিছোঁ, আপোনালোকে ওলাই আহক। এই শিলাদিত্যই যিকোনো মন্তব্য, এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াৰ লগে লগে আপোনালোকে বাধা দিয়ক। যদি আপোনালোকে বাধা নিদিয়ে, নিশ্চয়কৈ ইছলাম ধৰ্মী লোকসকলৰ ওপৰত যি সংঘাত সৃষ্টি কৰি আছে, এই ইছলাম ধৰ্মী লোকসকলে বহি নাথাকে। শিলাদিত্যদেৱ, আপোনাক মই কাতৰে অনুৰোধ কৰিছোঁ, নেক্সট টাইম যদি আপুনি এনেকুৱা ধৰণৰ মন্তব্য প্ৰেৰণ কৰে, এই ইছলাম ধৰ্মী লোকসকল বহুত ধৈৰ্য ধৰিলে আপোনাৰ এই মন্তব্যত এতিয়া আৰু এই ধৈৰ্যৰ সীমা হেৰুৱাই গৈ। গতিকে আপুনি সম্পূৰ্ণ সজাগ হওক। আপুনি এজন MLA হয়, আপুনি জনসাধাৰণৰ প্ৰতিনিধি হয়। গতিকে আপুনি জনসাধাৰণৰ কল্যাণৰ হকে আপুনি কাম কৰাৰ কাৰণে চেষ্টা কৰক, ধৰ্মক লৈ বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। চ' অসমবাসী ৰাইজক এইখিনিয়ে কৈয়ে মোৰ এই যিটো মোৰ চেনেল আছামিজ হেল্পাৰ চেনেলৰ দ্বাৰা মই অসমবাসী ৰাইজক জনাব বিচাৰিছিলোঁ। চ' এইখিনি ক'লোঁ। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ কমেণ্ট কৰিব, কমেণ্টত লিখক আচলতে শিলাদিত্যদেৱৰ নিচিনা বাকী এনেকুৱা যিমান মানুহ আছে, এই মানুহখিনিৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। চ' সকলোৱে কমেণ্টত লিখক। চ' আজিলৈ ইমানেই।